হাই সকলোকে নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। তো বহুত দিন বিৰতিৰ পিছত মই আজি নতুনকৈ এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। মই আছোঁ বৰ্তমান নুমলীগড়ত, আৰু নুমলীগড়ৰ আপোনালোকক মই বাহিৰৰ গেটৰ কিছু দৃশ্য মই দেখুৱাম। নুমলীগড় ৰিফাইনাৰীৰ কিছু বাহিৰৰ পৰা দৃশ্য মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু নুমলীগড় ৰিফাইনাৰীত নতুনকৈ প্ৰজেক্টৰ কাম চলি আছে। সেয়েহে মই ইয়াৰ কিছু আপোনালোকক দৃশ্য দেখুৱাম, তো ভিডিঅ'টো চাই থাকিব। তো এয়া মোৰ লগত যাব গগৈ। তো গগৈ আহি গ'ল, তো আমি দুয়োটাই একেলগে যাম, যিহেতু গগৈ আৰু মই একেলগে থাকোঁ। তো দুয়োটা আমি একেলগে যাম। আৰু আপোনালোকে নুমলীগড় ৰিফাইনাৰীলৈ আহিলে এইটো ৰাস্তাৰে এনেকৈ আহিব লাগিব। তো এইটো ৰাস্তাৰে এনেকৈ আহিলে আপোনালোকে দেখা পাব নুমলীগড় ৰিফাইনাৰীৰ ওচৰতে আছে এইখন থানা, আৰু থানাৰ অকণমান আগতে আছে ৰিফাইনাৰীটো। আৰু ৰাস্তাত বহুত বেছি ধূলি হৈছে, সেইকাৰণে ৰাস্তাটোত এনেকৈ ধুনীয়াকৈ পানী মাৰি থকা হৈছে। আপোনালোকে দেখা পাব লেখা আছে প্ৰগতি দুৱাৰ বুলি। তো নতুনকৈ এইখন গেট বনোৱা হৈছে ইয়াত। এইটোৱে হৈছে ৰিফাইনাৰী। তো যিটো ইয়াত নতুনকৈ মেগা প্ৰজেক্টৰ কাম চলি আছে, তো সেই প্ৰজেক্টৰ কামত এইখন গেটেদি আপোনালোকে ভিতৰত সোমাব লাগিব। ইয়াৰে এইবিলাক এনেকৈ মেটেৰিয়েলবিলাক এনেকৈ আহিছে ইয়াত, যিহেতু ভিতৰত নতুনকৈ কাম চলি আছে। ইয়াত এনেকৈ পূৰা গাড়ীবিলাকত এনেকৈ মেটেৰিয়েলছবিলাক আহিছে। তো এইখন গেটেদি এনেকৈ ভিতৰলৈ এনেকৈ সোমাই যাব। তো পূৰা যদি আপোনালোকে চাই, এইখনে পূৰা নতুনকৈ বনাই থকা গেটখন, আৰু এইখিনিতে যিহেতু ভিতৰত বহুত ডাঙৰ এটা প্ৰজেক্টৰ কাম চলি আছে। আৰু আহিলে আপোনালোকে এনেকৈ পূৰা সোমাই যাব লাগিব। এইখন গেটেদি মেটেৰিয়েলবিলাক যায়, আৰু আগৰ সেইখনেদি যায় আপোনাৰ যিখিনি মানুহ আছে, চব মানুহখিনি এইখন এনেকৈ সোমাই যায়। তো এইখনেই আছে, আৰু আগতো এখন মেইন মূল গেটখন আছে। তো মূল গেটৰ ওচৰলৈ যায়, বাহিৰৰ পৰা কিছু আপোনালোকক দৃশ্য দেখুৱাম। আৰু এনেকৈ ইয়াত গাড়ীবিলাক যিমানখিনি গাড়ী আছে, চব আহি গাড়ীবিলাক এনেকৈ ৰখি আছে এখন এখনকৈ। তো ধুনীয়াকৈ এইবিলাক গাড়ী ৰখি পেলাই এখন এখনকৈ ভিতৰলৈ সোমাই যাব। তো এইবিলাক এনেকৈ ডাঙৰ ডাঙৰ ষ্ট্ৰাকচাৰবিলাক এনেকৈ আহি পালে গোটেইখিনি গাড়ী বস্তু মেটেৰিয়েল যিমান আছে বাহিৰৰ পৰা চব আহি এনেকৈ ইয়াত ৰখিব, আৰু ৰখি ৰখি লাহে লাহে ভিতৰলৈ চব এইবিলাক ভিতৰলৈ সোমাই যাব। তো এইবিলাক হৈছে ভেচেল, যিহেতু ৰিফাইনাৰীত আহিব। এইবিলাক ইমান ডাঙৰ ডাঙৰ ভেচেল আহিছে ইয়াত, আপোনালোকে চাব পাৰে কিমান ডাঙৰ হয়। বহুখিনি মাল বাহিৰৰ পৰা আহিছে ৰিফাইনাৰীৰ কাৰণে ইয়াত। আৰু এইবিলাক এনেকৈ ট্ৰাকত এনেকৈ পাইপবিলাক এনেকৈ ধুনীয়াকৈ আহিছে। আৰু এনেকৈ আহি আহি আমি নুমলীগড় ৰিফাইনাৰীৰ মূল গেটৰ ওচৰলৈ এনেকৈ আহি পালোঁ। আৰু এনেকৈ আপোনালোকে যদি চাই, নুমলীগড় ৰিফাইনাৰীৰ মূল মুখ্য দুৱাৰ এইখনে, নুমলীগড় সদানগৰ মেইন গেটখন হৈছে এইখনে। নুমলীগড় ৰিফাইনাৰীৰ এনেকৈ ধুনীয়াকৈ ইয়াত এনেকৈ বনাইছে গেটখন। কি ধুনীয়া এটা পৰিৱেশ, আপোনালোকে চালে দেখা পাব। ধুনীয়া এটা সুন্দৰ ভাল লগা এটা দৃশ্য এটা চাবলৈ এনেকৈ গাড়ীবিলাক আহিছে। যিখিনি ইয়াত ৱাৰ্কাৰ্ছ আছে, গোটেইখিনি ৱাৰ্কাৰ্ছে ইয়াত এনেকৈ গাড়ীবিলাক থৈ ভিতৰলৈ সোমাই যায়। আগত পাৰ্কিঙৰো ব্যৱস্থা আছে। তো গাইছ আপোনালোকে এনেকৈ দেখা পাব, যিহেতু ভিতৰত বহুত ডাঙৰ কাম চলি আছে, সেয়ে এইবিলাক কিমান ডাঙৰ গাড়ীত এনেকৈ ডাঙৰ ডাঙৰ ভেচেল লৈ আহিছে। আপোনালোকে এনেকৈ চালে দেখা পাব, এইটো হৈছে এটা কিমান ডাঙৰ ভেচেল। ইয়াক কয় ভেচেল বুলি। আৰু চকা চাওক না, কিমান চকা আছে। তো চকা চালে আপোনালোকে গম পাব, পূৰা একদম পূৰা ডাঙৰ গাড়ী, পূৰা ভেচেল এনেকৈ এটা নহয়, এনেকুৱা বহুত আহিবলৈ আছে। তো বহুতখিনি ভেচেল ইয়াত এনেকৈ ৰাখিব। এইটো হৈছে বহুত ডাঙৰ। আপোনালোকে হয়তো মোবাইলত অলপ সৰু দেখিছে, কিন্তু বহুত ডাঙৰ হয়। আপোনালোকে চকা চালে দেখা পাব কিমান চকা আছে। আৰু এনেকৈ এটাই নহয়, এনেকৈ বহুত গাড়ী আহিছে। আপোনালোকে যদি চাই, এনেকৈ বহুত গাড়ী আছে। তো যিখিনি পাৰিছোঁ দেখুৱাইছোঁ। তো এইখন এখন চাওক, এইখনতো এনেকৈ ভেচেল আহিছে। এইখন ভেচেল, আৰু এইটো এটা ভেচেল হয়। তো এনেকুৱা বহুত গাড়ী আহিছে, আৰু বহুত গাড়ীত এনেকৈ ভেচেল আহিব। কিমান ডাঙৰ ডাঙৰ, ইয়াতকৈ আৰু বহুত বেছি ডাঙৰ আহিবলৈ আছে। তো গাড়ীখন চাওক, ইমান সৰু গাড়ী হয়, কিন্তু ইমান ডাঙৰ এটা ভেচেল এইখন গাড়ী লৈ আহিছে। এনেকুৱা বহুত আহিব। এইখন গেটেৰে সোমাই যাব গোটেইখিনি ভেচেল যিমান আছে। আৰু ৰিফাইনাৰীলৈ আহিলে, ৰিফাইনাৰীৰ সন্মুখতে আপোনালোকে দেখা পাব এইখন এখন ধুনীয়া চাহ বাগান। তো ৰিফাইনাৰীৰ পৰা ওলাই দেখা পাব কি ধুনীয়া সেউজীয়া সকলো পিনে, দেখিলে বহুত ভাল লাগে। ইমান ধুনীয়া এখন চাহ বাগান ইয়াত এনেকৈ আছে মুখৰ আগতে। তো গাইছ, এইখন হৈছে মাৰ্কেটিং গেট হয় ইয়াত। ইয়াতে আপোনাৰ তেল, গেছ, যিকোনো বস্তু চব ইয়াৰ পৰাই ওলাই। ট্ৰেইন লোডিং হওক, কিবা হওক, চবখিনি বস্তু এই গেটখনৰ পৰাই ওলাই পেলাই বাহিৰলৈ যায়। চব বস্তু ইয়াতে লোডিং হয়। দেখা পাব তেলৰ গাড়ী, এইবিলাক গেছৰ গাড়ী এনেকৈ ৰখি আছে। তো গাইছ, মই ৰিফাইনাৰীৰ পৰা আহি পেলাই মই ৰঙাজানলৈ যাই আছোঁ। মোৰ এটা বন্ধু আছে তাত। তো বন্ধুটোৰ ঘৰত মই যাই আছোঁ। তো আৰু আহি হঠাৎ মই ৰাস্তা এটাৰ মাজতে এনেকৈ ধুনীয়া এখন চাহ বাগান দেখা পালোঁ। তো চাহ বাগানখনৰ মাজত আপোনালোকে যদি চাই, এনেকৈ ধুনীয়া ইফালে চাহ বাগান আছে, এইপিনেও এনেকৈ চাহ বাগান আছে। তো ধুনীয়া চাহ বাগান দেখা পাই মই ইয়াত ৰখি পেলাই আপোনালোকক মই দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু গাইছ, মই যিহেতু নুমলীগড় ৰিফাইনাৰী ভিডিঅ'টো আপোনালোকক ইমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ, যিহেতু তাত ভিতৰত যাবলৈ এলাও নাই, আৰু ওচৰত যাবও নোৱাৰি এনেকৈ। তো দূৰৰ পৰাই মই আপোনালোকক যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাবলৈ এইটো ভিডিঅ'ত চেষ্টা কৰিছোঁ। ভিতৰত যাবলৈ একেবাৰে তাত পাৰ্মিশ্যন নাই, যিহেতু সেইকাৰণে মই বাহিৰৰ পৰাই যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে যদি চাই, আপাৰ অসমত আপোনালোকে আহিলে দেখা পাব
বহুত বেছি চাহ বাগানৰ খেতি আছে ইয়াত বহুত বেছি তো ৰাস্তাত আপোনালোকে আহিলে এনেকৈ দেখাব কি ধুনীয়া এনেকৈ চাহ বাগান এনেকৈ ৰাখিছে ইয়াত একদম মানে দেখিলে বহুত ধুনীয়া লাগে সেইবাবে মই দেখিলোঁ চালোঁ অলপ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ